দিন গ'কো কিয় ফোন কৰিছিলি? মই এনেই আছোঁ দে। তই? আচ্ছা। কি তহঁতৰ ঘৰত যাব লাগে? কেলে? ৰিল বনাবলৈ? পাৰি, পিছে তোৰ ঘৰটো যিহে দূৰ, যাবই মন নাযায় নহয়। হ'ব দে, মই আলচি নহয়। দে মই গৈ আছোঁ ৰ। তইতো নাহয়েই। মা, এটা কথা আছিলে। কি কথা ক? মই মানে ডিংগুহঁতৰ ঘৰলৈ যাওঁ ভাবিছোঁ। কিবা কামত যাবি এনে যাব খুজিছ? ঘৰত থাকি ব'ৰ লাগিছে। এনেই থকাতকৈ তাইৰ ঘৰতে যাওঁ বুলি ভাবিছোঁ। যা তেতিয়াহ'লে অলপ ফুৰি আহিবি। ঘৰত থাকিনো কি কৰিবি, এনেও বন্ধ দিছে। অলপ জল্দি আহিবি, বেছি দেৰি নকৰিবি আকৌ। অ'কে মা, হুকুম সাৰা খোৰ পাৰ। बाय बाय। मैं तो रास्ते से जा रही थी, मैं तो भेलपुरी खा रही थी, और मैं तो लड़के घुमा रही थी। अरे रास्ते से जा रही थी, भेलपुरी खा रही थी, लड़के घुमा रही थी। तुझको मिर्ची लगी तो मैं क्या करूं? अरे तुझको मिर्ची लगी तो मैं क्या करूं? अरे मिर्ची लगी तो मैं क्या करूं? सॉरी गाइस, मैं गान गाब नाजानो, किन्तु गान गाय ভাল লাগে আৰু। स्वागत तो करो हमारा। ভালকে স্বাগত কৰিম। বল আকৌ, এটা উঠি থাকিবি নেকি? মোৰ ৰুম লাগে বল। বল গৰচৰণী। ভিডিঅ' এটা বনাও দে, জেগাটো ভাল লাগিছে ইয়াতে। আহল বহল। খাৰ হয় বে। ভেড়া ছাগল নেকি তই? বেবাই আছো যে। যা ফোনটো লৈ আহ। মোৰ ঘৰত মোকে হুকুম দিব আহিছে। একেবাৰে ৰ আনিছোগে ৰ। ভালে আছা? আমাৰ লগত ৰিল বনাবা নেকি? অ'কে, মই বনাম। নাচি মানে ভাগৰ লাগি গৈছে। এতিয়া ভাতটো খাই পেলাই মোৰ পেটটো ভৰি গ'ল আৰু। মজ্জা লাগিলে খাই। খানা কেনে হৈছে টিংগু? আজি মানে খানা ময়ে বনাইছো মানে। আজি মা নাই যে। টেষ্টি হৈছে দেই, কিন্তু মই অলপমান নিমখ বেছি খাওঁ যে, তো মোৰ কাৰণে অলপমান নিমখটো কম হৈছে। হেই টিংগবা, সেইদিনাখন তুমি মোক সাধু কাহিনী কৈছা নাই? আজি মই তোমাক সাধু কাহিনী ক'ম, কাৰণ হিচাপ বৰাবৰ হ'ব লাগিব ন। কি যে হ'ব ল'ৰাটোৰ পাই। কি কাহিনী কোৱাচোন বাৰু। ৰজা আশোকৰ 3জন পুত্ৰ আছিলে, আৰু এদিন তোমালোকে মোক কোনে কিমান ভাল পোৱা? এই পৃথিৱীৰ সকলো ধন সম্পত্তিতকৈ আপোনাক মই বেছি ভাল পাওঁ। এই পৃথিৱীৰ সকলো মানুহ আৰু সকলো সম্পত্তিতকৈ আপোনাক মই বেছি ভাল পাওঁ। শুনি সুখ পালোঁ। পিছে তুমি? মই নিমখ যিমান ভাল পাওঁ, আপোনাকো মই সিমানে ভাল পাওঁ। ঠিক কলি মূৰ্খ, নিমখৰ সমান। ঐ চন্দৰী, ঘাতকক মাত, আজি ইয়াৰ মূৰটো কাটি পেলাওঁ। দুটা ঘাতকে সৰু যুৱৰাজক খাবলৈ লৈ গ'ল, কিন্তু ল'ৰাটোক মাৰিবলৈ তেওঁলোকৰ বেয়া লাগিল। সৰু যুৱৰাজ, তোমাৰ টুপিটো দিয়া। সেইটো শহাপহুৰ তেজ লগাই ৰজাক দেখুৱামগৈ। তুমি ক'ৰবালৈ পলাই যোৱাগৈ। সৰু যুৱৰাজে গৈ এখন ৰাজ্য পালেগৈ। মোক অলপমান থাকিবলৈ আশ্ৰয় দিবনে? কোন তুমি? সৰু যুৱৰাজে বুঢ়ীক সকলো কথা ক'লে। বুঢ়ীয়ে তেওঁক নিজৰ ল'ৰাৰ নিচিনাই লগত ৰাখিলে। সেইখন ৰাজ্যত সেই সময়ত ৰজা নাছিল। ৰজা বাচিবলৈ এদিন প্ৰজাসকলৰ মেল হ'ল। এই চৰাইটো যাৰ মূৰত পৰিবগৈ তেওঁৱে ৰাজ্যৰ ৰজা হ'ব। নতুন ৰজাৰ শাসনত প্ৰজা সুখী হ'ল। ৰাজ্যখন সুখ শান্তিৰে ভৰি পৰিল। বহু বছৰ পাছত ৰজা আশোক ৰাও চাগে এতিয়া বৃদ্ধ হৈছে। তেখেতক আমাৰ আলহী হ'বলৈ নিমন্ত্ৰণ জনাব লাগে। হুকুম ৰজা। থকা মেলা, খোৱা বোৱা, নাচ গান সকলোবিলাকে যিমান পাৰে ভাল ব্যৱস্থা কৰিব, কিন্তু অতিথিৰ কোনো খোৱা বস্তুত নিমখ নিদিব।
আমাৰ ৰাজপ্ৰসাদৰ অতিথি হৈ আপুনি আনন্দ পাইছেনে? সকলো আনন্দময়, কিন্তু খোৱা বস্তুত নিমখ নোহোৱাৰ বাবে সকলো আনন্দ তল পৰিছে। বৰ কষ্ট পাইছো। তেনেহ'লে নিমখ অতি ভাল লগা আৰু দৰকাৰী বস্তু, নহয় জানো? নিশ্চয়। আপোনাৰ নিমখৰ সমানে ভাল পোৱা সৰু পুতেকক চিনি পাইছেনে?